নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আদিত্য ভ্লগলৈ। বন্ধু বান্ধৱীসকল, আজি মই প্ৰথম ইউটিউব চেনেল অপেন কৰিছোঁ আৰু এই ভ্লগটো মোৰ প্ৰথম হয়। গতিকে মই প্ৰথম ভিডিঅ'টো মই মোৰ নিজৰ ওপৰতে বনাব বিচাৰিছোঁ, কাৰণ তোমালোকৰ মাজত মই ভিডিঅ' লৈ অহাৰ আগতে মই মোৰ নিজৰ পৰিচয়টো দিয়াটো ভাল বুলি ভাবিলোঁ। কাৰণ তোমালোকে মোক চিনি নাপালে বা মই তোমালোকক চিনি নাপালে মোৰ ভিডিঅ'টো তোমালোকে কেনেকৈ চাবা। গতিকে মই নিজৰ পৰিচয়টো আগত দিব বিচাৰিছোঁ। বন্ধু বান্ধৱীসকল, মোৰ নাম হ'ল আদিত্য দাস। মই আছোঁ অসমৰ বাহিৰত এটা কোম্পেনীত কৰ্মৰত। গতিকে বন্ধু বান্ধৱীসকল, তোমালোকক মই প্ৰথমতে চৰি বুলি ক'ব বিচাৰিছোঁ। কাৰণ মই যিহেতু এটা কোম্পেনীত কৰ্মৰত মোৰ হাতত সময় খুব অভাৱ। গতিকে মই হয়তো সপ্তাহত গোটেই কেইদিন মই তোমালোকৰ ওচৰত ভিডিঅ' লৈ আহিব নোৱাৰিম। তাৰ বাবে মোক ক্ষমা কৰিবা। আৰু মই তোমালোকক কথা দিছোঁ, মই সপ্তাহত যেনেকৈ নহ'লেও ছেটাৰডে আৰু ছানডেৰ ভিতৰত মই তোমালোকৰ ওচৰত মই ভিডিঅ' লৈ আহিব পাৰিম। ভিডিঅ' লৈ আহিম বুলি তোমালোকক কথা দিছোঁ। কাৰণ ছেটাৰডে বা ছানডে মই হয়তো অলপ ছুটি পাওঁ। ছুটি সময়ত বা আজৰি সময়ত মই তোমালোকৰ মাজত ভিডিঅ' লৈ আহিম। ভাল ভাল ঠাই লৈ আহিম, ভাল ভাল মঠ মন্দিৰ বা চাবলগীয়া যিকোনো বস্তু মই তোমালোকৰ ওচৰত লৈ আহিম বুলি মই তোমালোকৰ ওচৰত আশাবাদী। আৰু কিনো ক'ম, প্ৰথম মোৰ ভ্লগ হয় আৰু নাজানো মই কেনেকৈ ভ্লগ বনাব লাগে বা কথা কেনেকৈ ক'ব লাগে। আজি নাৰ্ভাছ হয়, মই কথা কওঁতে বহুত ভয়কৈ কৈছোঁ। গতিকে কিবা ভুল হ'লে মোক ক্ষমা কৰি দিবা। নিজৰ বন্ধু বান্ধৱ বুলি ভাবি বা নিজৰ দাদা ভাইটি বুলি ভাবি ক্ষমা কৰি দিবা আৰু মোৰ ভুলবিলাক আঙুলিয়াই দিবা বুলি আশা কৰিলোঁ। গতিকে ইয়াকে কৈ মই আজি ভ্লগটোক সামৰণি মাৰিছোঁ। কাৰণ ৰাতিও বহুত হ'ল আৰু শুবও লাগে, কাইলৈ ডিউটি আছে। গতিকে গুড নাইট, সকলো ভালে থাকা। আৰু বৰ্তমান সময় পৰিস্থিতি বহুত বেয়া। মোৰো অৱস্থা বেয়া। মই ক'ভিডৰ ভেকচিন লৈছিলোঁ। ভেকচিন লৈ মোৰ অৱস্থা বেয়া, জ্বৰ, মাথা বিষ। বৰ্তমান অলপ ভাল পাইছোঁ। ঠাণ্ডাত বাহিৰত নাথাকোঁ। ইয়াত বতৰটো ঠাণ্ডা হয়, দিনত অলপ গৰম হয়, ৰাতিলৈ ঠাণ্ডা হয়। জেকেট পিন্ধি আছোঁ দেখিছে। আৰু তোমালোকে হয়তো ক'ভিড ভেকচিন বহুতেই লৈছা আৰু যিখিনিয়ে লোৱা নাই ক'ভিড ভেকচিনটো লৈ লোৱা, খুব দৰকাৰী হয়। এতিয়া বাহিৰত দেখা পাইছোঁ ক'ভিড ভেকচিন নল'লে হয়তো বহুত কোম্পেনীটো এতিয়া কাম নিদিয়ে। কাৰণ ভয় নহয়, পটককৈ এজনৰ পৰা সিজনলৈ বেমাৰটো বিয়পিব পাৰে বুলি। গতিকে ক'ভিড ভেকচিনটো লৈ ল'বা। বেছি হয়তো কিছুমানে ভয় কৰি আছে ক'ভিড ভেকচিনটো ল'লে কি বা হয় কি বা নহয়। কিছুমান মানুহে উৰা বাতৰি চলাই আছে ক'ভিড ভেকচিনটো ল'লে বোলে মানুহ আমুকটো তামুকটো ক'ব নোৱাৰোঁ। মই এইবিলাক কথা লাজো লাগে, ক'ব নোৱাৰোঁ। বাদ দিয়া, নিজৰ কথাটো ভাবা, নিজৰ লাইফৰ কথাটো ভাবি ক'ভিড ভেকচিনটো লৈ লোৱা। ইয়াকে কৈ সামৰণি মাৰিছোঁ। জয় আই অসম, গুড নাইট। সকলো ঘৰতে থাকা, সুস্থ থাকা। ইয়াকে কৈ আৰু সামৰণি মাৰিছোঁ। বাই। আকৌ লগ পাম, ভাল ভাল ভিডিঅ' লৈ আহিম, তেতিয়া লগ পাম। ইয়াকে কৈ আজি সামৰণি মাৰিছোঁ। বাই বাই বাই।